বিপিএফ আৰু বিজেপি মিত্ৰজোঁট বিটিচি চৰকাৰক তথা হাগ্ৰাম মহিলাৰীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখোঁ তেখেতে বিটিচিৰ জনজাতিৰ লগতে অজনজাতিসকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন সাধিব। এতিয়া শেহতীয়াভাৱে দেখিলোঁ যে বিপিএফ আৰু বিজেপি মিত্ৰজোঁট বিটিচি চৰকাৰে 6জনীয়া চৰকাৰী মনোনীত সদস্য এখন তালিকা দাখিল কৰিছে, শপত গ্ৰহণ কৰিলে। যিসকলক দিছে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। কোচ আৰু ৰাজবংশী বুলি দুগৰাকী ব্যক্তিক চৰকাৰী মনোনীত পাৰিষদ দিছে, মই তেখেতলৈও শুভেচ্ছা জনাইছোঁ। কিন্তু মোৰ অলপ কনফিউজ হৈ গ'ল যে 2003 চনৰ বিটিচি যিটো বিটিচি যিটো আইন, সেই আইন মতে কোনো এটা জনগোষ্ঠীৰ যদি নিৰ্বাচিত প্ৰতিনিধি থাকে তেতিয়াহ'লে সেই জনগোষ্ঠীৰ পৰা চৰকাৰী মনোনীত সদস্য হিচাপে মনোনীত কৰিব নোৱাৰে। কিন্তু আমি জানো যে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰত আমাৰ বিজেপি দলৰেই এগৰাকী সন্মানীয় সদস্য দিগন্ত বৰুৱাই মুদুবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল আৰু এইবাৰো তেখেতে নিৰ্বাচিত হৈছে। যদিও কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা এগৰাকী নিৰ্বাচিত প্ৰতিনিধি আছে, তেনে ক্ষেত্ৰত কোচ আৰু ৰাজবংশী বুলি পৃথকে পৃথকে আন দুগৰাকী ব্যক্তিক কোনখন আইনৰ জৰিয়তে চৰকাৰী মনোনীত সদস্য দিলে সেইটো মই অলপ কনফিউজ। তেওঁলোকক যদি কোচ ৰাজবংশী হিচাপে দিলহেঁতেন তেতিয়া মোৰ ক'ব লগা নাছিল, কিন্তু কোচ আৰু ৰাজবংশী দুটা পৃথক জনগোষ্ঠী বুলি তেওঁলোকে দেখুৱালে। আৰু 2003 চনৰ বিটিচি চুক্তিটো স্পষ্টভাৱে আছে যে কোনোবা জনগোষ্ঠীৰ প্ৰতিনিধি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হ'লে তেতিয়াহ'লে সেই জনগোষ্ঠীটোৰ পৰা দ্বিতীয়গৰাকী ব্যক্তিক আৰু চৰকাৰী মনোনীত সদস্য দিব নোৱাৰে। মই যিমান দূৰ জানো, মুদুবাৰী আমাৰ বিজেপিৰ নিৰ্বাচিত পাৰিষদ দিগন্ত বৰুৱা ডাঙৰীয়া কোচ ৰাজবংশী সম্প্ৰদায়ৰ হয়। যদি তেখেতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ হয় তেতিয়াহ'লে আকৌ কোচ আৰু ৰাজবংশী দুটা পৃথকে পৃথকে কি কাৰণত দিলে এই কথাটো মই বুজি পোৱা নাই। আৰু কোচ আৰু ৰাজবংশী এই দুটা পৃথক জনগোষ্ঠী নে একেটা জনগোষ্ঠী, এই সম্পৰ্কত আমাৰ বুৰঞ্জীবিদসকলে নিশ্চয় এই কথাবিলাক পঢ়ি চোৱাৰ দৰকাৰ আছে বা এই সম্পৰ্কত কথা কোৱাৰ প্ৰয়োজনীয়তা আছে। দেখিছোঁ মই আক্ৰাচুৰ পৰা আৰম্ভ কৰি কেইবাটাও জাতীয় দল সংগঠনে কোচ আৰু ৰাজবংশী বুলি পৃথকে পৃথকে চৰকাৰী মনোনীত সদস্য দিয়াৰ কাৰণে খেদ প্ৰকাশ কৰিছে, প্ৰতিবাদ কৰিছে, কৈছে যে যদি তেওঁলোকক দিছে, যদি দুজনে দিছে ভাল কথা, এটা সুন্দৰ কথা, কিন্তু আকৌ তেওঁলোকক মনোনীত কৰিবলৈ গৈ কোচ আৰু ৰাজবংশী হিচাপে দিল। আৰু দ্বিতীয় কথাটো হ'ল কি যে কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াক দিছে, মই শুভেচ্ছাও জনাইছোঁ। কিন্তু কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া এই মুহূৰ্তলৈকে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তেওঁ এগৰাকী কাৰ্যবাহী পাৰিষদ আৰু লগতে তেওঁ আইনগতভাৱে KACৰ অন্তৰ্গত। আৰু আমি জনাত বিটিচি মতে যে বিটিচিৰ বাহিৰৰ লোকে ইয়াত বিটিচি পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, আনহাতে চৰকাৰী মনোনীত সদস্য হিচাপেও নিযুক্তি দিব নোৱাৰে। তেনে ক্ষেত্ৰত কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াক KACৰ পাৰিষদ হৈ থকাৰ সময়ত বা তেওঁ সেই KACৰ পাৰিষদ হোৱাৰ পিছত সেই অঞ্চলৰ নাগৰিক হোৱাৰ পিছত তেওঁৰ ভোটাধিকাৰ সেই অঞ্চল থকাৰ পিছত তেওঁক আকৌ কেনেকৈ ক'লে সেই কথাটো মই অবুঝাতৰ। গতিকে এই কথাবিলাক বিটিচি চুক্তিৰ বিষয়ে যিসকল বিতংভাৱে বোধগম্য জানে তেওঁলোকে মই ভাবোঁ এই কথাবিলাক বিশেষকৈ ক'ব পাৰিব। কিন্তু মই এটা অলপ দুখ লাগিছে যে কোচাবী জনগোষ্ঠীৰ বহু উপযুক্ত ব্যক্তি আছিল, জাতীয় সংগ্ৰামখনত জড়িত থকা আছিল, তেখেতসকলৰ মাজৰ পৰা কাৰোবাক দিলে ভাল পালোহেঁতেন। যিহেতু কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া বৰ্তমান KAC স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পৰিষদৰ কাৰ্যনিৰ্বাহ কৰি আছে, তেনেকুৱা ক্ষেত্ৰত আকৌ একেজন ব্যক্তিক বিটিচি পৰিষদ দুখন পৰিষদত তেওঁ দুটা সন্মানীয় পদ অলংকৃত কৰিলে। গতিকে এই ক্ষেত্ৰত আমাৰ কোচাবী জনগোষ্ঠীৰ জাতীয় দল সংগঠনবিলাকে তেওঁলোকৰ প্ৰতিক্ৰিয়া বা তেওঁলোকে এই সম্পৰ্কত মতামত দিয়াটো উচিত বুলি মই আক্ৰাচুৰ প্ৰাক্তন সভাপতি হিচাপে মই বিচাৰোঁ।